নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আৰু মই আজি চাইকেলত এটা ধুনীয়া ঠাইলৈ বুলি ওলাইছোঁ। মই যাম আৰু মোৰ লগত যাব মোৰ এজন ফ্ৰেণ্ড। তাৰপিছত এতিয়া বৰ্তমান মই তাৰ ঘৰত যাই আছোঁ। তাৰ ঘৰত যাই তেনেকৈ সি যাব, মই যাম। ভাবিলোঁ বহুত গৰম, ঘৰৰ পৰা অলপ ওলাই যাওঁ। এইফালে আজি আপোনাৰ শনিবাৰ আমাৰ ইয়াতে বুলি নহয়, সকলোতে শনিবাৰে বন্ধ হৈ থাকে দিয়কচোন। শনিবাৰে ইয়াতে সকলোবোৰ বন্ধ হৈ থাকে। প্ৰায় কিছুমান ইয়াৰে এইখিনি যি পঞ্চায়তৰ নপৰে, মিউনিচিপালিটি নপৰে, সেইটো কাৰণে মানে কিছু দোকান এখন খোলা থাকে বাৰু। আৰু মই এতিয়া ফাৰ্ষ্ট তাৰ ঘৰত যাওঁ, তাক লগ পাই লওঁ। তাক লগ পাই উঠি একেলগে যাম, লগত দেখাই থাকিম। আমিতো সৰু মানুহ, আমিতো সৰু হৈয়ে থাকিম। কটা কাগজতে সপোনবিলাক আঁকিম। মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি, যে পতকা নাথাকিলেও সপোন বহুত বাকী। আমিতো সৰু হৈয়ে থাকিম। আমিতো সৰু মানুহ। আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি, হেঁপাহতে উৰি আছো কলমটো মোৰ পাখি। পলম হ'ব বাটত আৰু হ'ব চাগে ৰাতি, যে পতকা নাথাকিলেও সপোন বহুত বাকী। আমিতো সৰু হৈয়ে থাকিম। আমিতো সৰু মানুহ। ই হাঁহিছে দুখতে, হৈছেগে পগলা, জাগিছে ভোকতে। ইফালে যাম, আগতে যাওঁ নেকি? আগতে যাওঁ। এইটো ভাল নহয়, মানুহ মাৰি পেলাই চলিলে গম নাপাব বে। এইটো আমাৰ আজিৰ ঠাইত উপস্থিত আমি। তেতিয়া মই ক্লাছ 10ত আছিলোঁ আৰু পঢ়াৰ প্ৰেচাৰটো বাঢ়িছিল না তেতিয়া মানে এইখিনি ঠাইত আৰু ইয়াতে এইটো ৰাস্তাৰে ইয়াতে আৰু আবেলি টাইমত ইয়াতে আৰু বহিছিলোঁ। আৰু এজন পুৰা জিগিৰি মোৰ দোস্ত এজন আছিল, সিও আহিছিল, বহিছিলোঁ, মনৰ কথা পাতিছিলোঁ। প্লিজ চাক না কেনে এইগিলা ৰাস্তাত বাইক চলাই মজা নাই, চাইকেল দি মজা। এইগিলা কিহৰ পানী নেবে ইয়াৰ পে? মেৰা বনাইছে বাবাই। এইটো প্লেচ চাক না, এইটো মেইন প্লেচ। এটা কাবাক মাৰি পেলাই থৈ দিলেও গম নাপাবয়ে। এইটো কি কম, কি ব্ৰ জানো। এটা হওক গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডক লৈ মনৰ কথা পাতক, সুখী থাকক। নামৰ আমি ক'ত বহিম? সেই মানুহ ঘৰ পালৈ, সেইফালে মানুহৰ ঘৰো আছে দেখোন। I am first time vlogging na friends. गलती चलती माफ कर देना। এটা মুতি লৈছে ৰ'ব। এটা না বহুত ধুনীয়া প্লেচ। আৰু এটা ৰাস্তা আছে এইটোৰ এইফালে, সেইটো পাৰে মানে আৰু এটা ৰাস্তা আছে, সেইটোতো বহুত মানুহ যায়, কিছুমান জানাবিলাকে মানে যায় সেইটো।